প্ৰেগনেন্সি 3 মাহ শেষ হোৱাৰ আগতে মোক আপুনি আল্ট্ৰাসাউণ্ড কৰিবলৈ কিয় দিলে সেইটোৱে প্ৰশ্ন আছিল এগৰাকী গৰ্ভৱতী মহিলাৰ যি মোৰ ওচৰলৈ চেকআপত আহিছিল গতিকে আজি আমি জানো আহক এই আল্ট্ৰাসাউণ্ডটো কি হয় কিয় কৰিব দিয়া হয় আৰু ইয়াৰ পৰা আমি কি ইনফৰমেশন পাওঁ প্ৰেগনেন্সি 3 মাহ শেষ হোৱাৰ আগতে অৰ্থাৎ 11 উইকস 2 ডেজৰ পৰা 13 উইকস 6 ডেজৰ ভিতৰত যেটো আল্ট্ৰাসাউণ্ড কৰিবলৈ দিয়া হয় ইয়াক আমি ফাৰ্স্ট টাইমছে এনমেলি স্ক্যান বুলি কওঁ বা কেতিয়াবা এন্টি এনবি স্ক্যান বা লেভেল 1 স্ক্যান বুলি কোৱা হয় এন্টি অৰ্থাৎ নিউক্লিয়াৰ ট্ৰান্সলুসেন্সি আৰু এনবি অৰ্থাৎ নেজেল বোন নিউক্লিয়াৰ ট্ৰান্সলুসেন্সি মানে গৰ্ভস্থ সন্তানটিৰ ডিঙিৰ পিছফালৰ যিখিনি ঠাই থাকে তাত থকা ফ্লুইড খিনি জোখা হয় আৰু এনবি মানে নেজেল বোন অৰ্থাৎ নাকৰ বোনটো আছে নে নাই তাকে হেতু চোৱা হয় বিভিন্ন ধৰণৰ ক্ৰোমোজোমেল এবনৰ্মালিটি যেনে ডাউন সিনড্ৰোম পাটাও সিনড্ৰোম বা এডৱাৰ্ড সিনড্ৰোমত কিছুমান বিকৃতি থাকে আৰু সেই বিকৃতিবিলাক এই প্ৰথম 3 মাহত ধৰা পেলাব পাৰি আনহাতে কিছুমান ষ্ট্ৰাকচাৰেল এবনৰ্মালিটি থাকে যিবিলাক ডাঙৰ ষ্ট্ৰাকচাৰেল এবনৰ্মালিটি হয় যেনে এনেনকেফালি হলোপেজেনকেফালি বা অম্ফেলোসেল ইত্যাদি ধৰণৰ ডাঙৰ ষ্ট্ৰাকচাৰেল এবনৰ্মালিটি বেবি বিলাকৰ সেইবিলাক এই প্ৰথম 3 মাহত ধৰা পেলাব পাৰিলে ভাল হয় আৰু যদি এই স্ক্যানটো স্বাভাৱিক আহে বা নৰমাল নাই তেতিয়া হলে এটা নিশ্চয়তা আহে গৰ্ভৱতী মহিলা গৰাকী আৰু ডক্টৰ মনলৈ যে প্ৰেগনেন্সি স্বাভাৱিক হয় গতিকে এই আল্ট্ৰাসাউণ্ডটো কৰাটো খুবেই দৰকাৰ হয় ইয়াৰ প্ৰতি সংশয় ৰখাটো উচিত নহয় ধন্যবাদ